বহুত গৰম লাগিছে। আমি ইণ্টাৰভিউ দি ভাগৰি গ'লোঁ, চাকৰি ক'তো নাপালোঁ। এতিয়া ঘৰখন চলাওঁ বা কেনেকৈ? এটাই ৰাস্তা আছে আৰু জ্যোতি মদন বোলা একটা বহুত ডাঙৰ চোৰ আছে মানে ডিগ্ৰী লোৱা। তাৰপিছত গ'লে আমি আইডিয়াটো ল'লেহে আমি পাৰিম আৰু ঘৰ চলাবলৈ। ভালেই কৈছে বাৰু। চুৰ কৰাটো ভাল হ'ব জানো? মই হ'ব, কেলৈ নহ'ব? ইমান দিন চালে ইণ্টাৰভিউ মাৰিলে একো নাপালোঁ আকৌ। নাই, ঠিকেই কৈছে আৰু ঘৰত চলিব লাগিব এতিয়া। কি টেলিং ল'ব আছে কোৱা না? ভাই মই স্মাৰ্ট আছোঁ মানে আপুনি কয় আপোনাক কি দিব লাগে? আৰে কি লাগে কি দিবি কচোন? আপুনি কওকচোন। এটা কাম কৰিবি, এটা ফোন দিবি আৰু এটা কুকুৰা দিবি, চলি যাব পিন্ধা। সেইটো টেনশ্যন নল'ব, আমাক খালি শিকাই দিলেই হ'ব। কি ক'ব লাগে ক'ত চোৰ কৰিব লাগে? আইডিয়া মানে আইডিয়া লাগে। আইডিয়া মানে এই গোঁসাই এটা আছে দেই, কৃষ্ণ গোঁসাই, বহুত পইচা আছে চলাই সেইটো চলাই। এদিন চুৰ কৰিব গৈছিলোঁ যে, আৰে সিহঁতৰ ঘৰৰ ছোৱালীটো মই ভাল পাই আছোঁ, সেইকাৰণে এটা চুৰ নকৰিলোঁ, বহুত বেয়া হ'ল। তাৰপিছত কি মই ঘৰত থাকোঁতে এটা আৰু পইচা চুৰ কৰি খাই দিলোঁ। এটা কাম কৰিবি, চুৰ কৰিব লাগে আইডিয়া লাগে তই। এটা কাম কৰিবি, ঘৰটো আছে মাটি খান্দি পেলাই সোমাই দিবি। তাৰপিছত তিজুৰিটো আছে সোমাই পেলাই একো কৰিব নালাগে, তাত গৈ পেলাই উঠাই ল'বি ডাইৰেক্ট, খান্দি দিবি ডাইৰেক্ট, একো নাই। তোমাৰ কিবা ক'লে ক'লে মদন দিব কিয় পইচা চুৰ কৰিবলৈ, ঘৰৰ মানুহে একো নকৰে। তেতিয়া ভয়ে একদম তিজুৰি দি দিব, যা চাবি দি দিব দৰকাৰ পৰিলে আজি তহঁতে চাবি নুচুলি ডাইৰেক্ট উঠাই লৈ আহিবি। ছাৰ আপুনি বহুত ডাঙৰ এতিয়া দিলে ছাৰ। মোৰ নাই কৰি টেনশ্যন কেনে লৈছোঁ, মদন চুৰ কৰি সিহঁতৰ ঘৰত আজি চুৰ কৰিব লাগিব। পুৰত খান্দিলে ভাল নহয়, চুপাৰত খান্দিব লাগিব। মাটি বহুত জমা হৈ গৈছে, এতিয়া এটা কাম কৰা, সেই চাইডৰ ঘৰটোত যোৱা পাতি এটা বিচাৰি দিয়কচোন, দিয়ক সোনকালে আকৌ ঘূৰাই কওক। একদিন দিয়ক না, কেলে হতাশটো কৈ লওক। ঐ কৃষ্ণ, ঐ কৃষ্ণ, মানে আমি ইণ্টাৰভিউ দি ভাগৰি গ'লোঁ, আপুনি গম পায়। আপুনি এবাৰ আমাৰ গাঁৱৰ পৰা আছিলে প্ৰস্তুত কৰাইছিল, হয়নে? ভাবিলে আপোনালোকে যেতিয়া চুৰ কৰোঁ, আমাক মানে মদন দি যে এতিয়া মানে আমাক এতিয়া নিদি দিছিলে। আপোনাৰ তাৰ নাম ক'লে বোলে আপুনি ভয় কৰে। এইটোতো একদম মস্ত আছিল, এই লাঠিটো আছিল। নকৰোঁ, নকৰোঁ।
अबे हाथ पे खुले আজি পৰা কৰিবি কৰিলে গাঁও ভৰা আচল ল'বই লাগিব হয় বৈ 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 এটা তো ৰাতিপুৱা লৈ যাম এটা ভিতৰতে ৰাখিম বৈ তহঁতক আজি এনেকা শাস্তি দিম 7টা জনক তহঁতি মনত ৰাখিব লাগিব বুঢ়া এইফালে আজি ৰাতি এহেঁতি দুটাই চুৰ কৰিছিলে আমাৰ ঘৰত এহেঁতক এতিয়া শাস্তি দিব লাগে হয় নেকি এই দুটাই গৈছিলে নেকি হয় নেকি আমি মানে স্যার হেৰি ইণ্টাৰভিউ দি আমি থাকি গ'লো মানে তাৰপৰা আমাক এজন মানুহে মানে বুদ্ধি দিলে ফোন কৰিবলৈ আচ্ছা মানুহজন কোন মানুহ তোমালোকক বুদ্ধি দিলে এইটো মদন দেৱজ্যোতিৰ নামৰ মানুহজন ধৰি আনিব লাগিব আমি চিনি নাপাওঁ আমি বুজি চিনি নাপাওঁ তোৰ আইডিয়াটো কোনে দিলে আৰে আইডিয়াটো সিয়ে দিছিলে আমি চিনি নাপাওঁ আমি মানে ৰাস্তাত পাতি তোমালোকক এতিয়া ৰাস্তা ঘাটত কোনোবা ক'ব গু খাই যায় বুলি কয় তোমালোক গু খাই যাবা নেকি নাই আমি এইটো নকৰোঁ আমি ইমান মানে হেৰি নহয় আৰু পঢ়া লিখা ল'ৰা তোমালোক ইমান ডাঙৰ ল'ৰা চুৰ কৰ বুলি ক'লে চুৰ কৰিবি নেকি হা ইণ্টাৰভিউ মাৰিছে ইণ্টাৰভিউ ভালকৈ পঢ়া নাই পাই তোমালোক গতিকে তহঁতি যি কৰিলি যি নাই এতিয়াতো এতিয়া তোমালোকক শাস্তি দিয়া হ'ব শাস্তি পূৰা মানিব লাগিব এতিয়া চলি যাব লাগিব নেক্সট টাইম আৰু তোমালোক এনেকৈ চুৰ তুৰ কৰিলে বেলেগ শাসন হ'ব তোমালোকৰ এতিয়া মুৰ্গী বনিব লাগিব তোমালোক আমাক ক্ষমা কৰি দিয়ক চক আমি জানি বুজি কৰা নাই আমাৰ মানে ঘৰখন চলাবলৈ কাৰণে আমি কৰিছিলোঁ নহ'ব গো 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 না বাবা বেয়া লাগিছে সেইটো এৰি দিয়া হয় নেকি তাৰপিছত তাক মাতি আনক তাক সুধি পেলাই দিব লাগিব নহয় কি কৰোঁ সিহঁতক এৰি দিওঁ নেকি বেয়া লাগিছে ন বহুত আৰু প্ৰথম টাইম হৈছে আৰু নেক্সট বাৰ কৰিলে এইফালে তোমালোকক এৰি দিছোঁ এইফালে আৰু ক্ষমা এটা লোৱা আৰু 3বাৰ উৎপহা কৰা আৰু ছাৰ আজিৰ পৰা নকৰোঁ আৰু ঠিকে আছে আৰু নেক্সট টাইম নকৰিবা নেক্সট টাইম কৰিলে যাতে আৰু বেছি তোমালোকৰ মানে এইটো তোমালোকৰ মই ফৰ্ম এটা লিখি থৈছোঁ তোমালোক নেক্সট টাইম আৰু নকৰিবা বুলি তোমালোক চাইনটো মাৰি লোৱা এবাৰে যি ফাৰ্ষ্ট টাইম এৰি দিছোঁ তোমালোকক পঢ়া লিখা লোৱা হয় বুলি ছাৰ যাওঁ যোৱা যোৱা চালা আজি আমাক খেতি বান্ধিছে আজি ৰাতি সিহঁতক এনেকুৱা বান্ধি মানে টানিম নহয় সিহঁতৰ বাহিৰ কৰে ঠিকেই গৈছে কিয় বান্ধিছে মোক
বাপে ক'ত গ'ল মাতিবি যা তোমালোক এক ধৰি কিয় আনিব লাগে মানে ই আমাক বান্ধিছিলে হয়নে আমিও ইয়াত বান্ধি আনিছো মানে তাৰ মানে বদলা মানে যেনে কুকুৰ তেনে তাকোল বুলি কোৱা হৈছে